আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি, তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। যে পুনৰ অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ, এগৰাকী পাইলটৰ মৃত্যু। যে অৰুণাচল প্ৰদেশৰ টাৱাঙত আজি দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ। এই শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে হেলিকপ্টাৰখনৰ এগৰাকী পাইলটে। যে ভাৰতীয় সেনাৰ এই চিতা হেলিকপ্টাৰখন টাৱাং জিলাৰ বিটিকে জলপ্ৰপাতৰ ওচৰত পুৱা প্ৰায় 10 বজাত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ পিছত দুয়োগৰাকী পাইলটক নিকটতম অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। যদিও গুৰুতৰভাৱে আঘাতৰ বাবে চিকিৎসালয়ত এগৰাকী পাইলটৰ মৃত্যু হয়। যে নিহত পাইলটগৰাকীক লেফটেনেণ্ট কৰ্নেল সৌৰভ যাদৱ বুলি চিনাক্ত কৰা হৈছে। আনহাতে আন এগৰাকী আঘাতপ্ৰাপ্ত পাইলট বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত উল্লেখ কৰা হৈছে। বিবৃতিটোত প্ৰতিৰক্ষা মন্ত্ৰালয়ে লগতে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য পোৱা নাই বুলি জানিবলৈ দিয়ে।